Ingdeng Koratrok Boro Martyr Football Championship Angdung Kiti Kepatupon Kedamtang Paikuni Cekloni Pain Koragatha Marni Pen Pangcheng Ponsi Mationg Cekloni Paiketha Marni Langhin Constituency Kaparlo Langhin Gore Mari Stadium Patu Aklamalong Ingdeng Koratrok Boro Martyr Football Championship Angdung Kiti Kepatupon Bangsolong Angdung Kiti Kepatupon along Langhin Tineli Sport Association FCA Lapen Langhin Tineli Sport Association FCB Tumambongsi Kepatu Chedan Ponlo First half hot Langhin Tineli Sport Association FCB Tum Goal isi thaponlo lapen second half hot Langhin Tineli Sport Association FCA atum kachiting parpe ga jo goltom thapon che Langhin Tineli Sport Association FCA atum chepai ponlo bangsolo orisar pamana peng ben kachitong don lakhakre tham Langhin constituency local MC mate Karbianglo Thomas Council Billy Mohan Khaklari lapen papang jamana peng ben kachitong don Langhin Municipal Board Chairman Kamal Brahma BJP Langhin Mandal Committee President Krishna Mohan Basumatari Lapen kong dong manting ke doke theke ding atum chetong don se RDGP don Lapen bangsolong title award anong Islami Pipon bangsolong hero of the match anong ikalong don lake Biswajit Iswagari best goalkeeper Birsing Goyari highest score Momin Goyari atum si bangso title anong ichapalong ponlo 26 Google Martyr Trophy final খেলা হয় Langhin Tineli Gore Mari Stadium আৰু এই খেলত Langhin Tineli Sports A group আৰু এটি Langhin Tineli Sports A group মনিমতিনি জেলেগৰ কামটো জেনেৰে পাৰ্টিসিপেট কৰাকে কয় এই গ্ৰুপক দুইটি দলৰ খেলুৱৈ ক্ৰছ মেনেজাৰ আমাৰ পাৰ্টিসিপেটৰ সৰু আন্দোলনৰ সময়ত আমাৰ লগত কৰা হ'ল ব্যক্তিয়ে শহীদ হ'ল তেখেতে যি বলিদান কৰে তেখেতসকলৰ স্মৃতিৰ ৰক্ষাৰ্থে বড়ো মাৰ্টিয়াৰ ট্ৰফি বুলি আমাৰ বড়ো মানুহে এই ট্ৰফি প্ৰতিজন পাতি থাকে এই ট্ৰফিটোৰ আয়োজন কৰিবৰ কাৰণে এটা ক্লাছ আছে ক্লাছৰ লগতে আমাৰ ওচৰতে তেখেতসকলে গোটেইকেইখন পৰিচালনা কৰে প্ৰত্যেক বছৰ কৰে এই বছৰো ভালকৈ পৰিচালনা কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ এই খেলখিনি খেলাৰ কাৰণে যি সুবিধা কৰি দিলে Langhin Tineli ক্ৰীড়া সন্থাৰ বিপদাৰ্পণ গতিকে তাৰ কাৰণে মই আমাৰ Langhin Tineli ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকসকলক এইখিনি মই ধন্যবাদ জনাইছোঁ গতিকে এই খেলখনৰ যোগেদি এটা বস্তু আমি কৰিব পৰা নেকি যে এতিয়াৰ আমাৰ খেলৰ প্ৰয়োজন এই প্ৰয়োজন অনুসৰি এই কম্পিটিশ্যনৰ যোগেদি আমাৰ উঠি অহা যুৱক খেলুৱৈসকলে খেলাৰ এটা ভাল সুযোগ পাব আৰু সেই সুযোগটো ল'ব লাগে বুলি সকলোকে মই অনুৰোধ জনাম এইখিনি মুহূৰ্তত আজি সুকলমে পৰিচালনা কৰাৰ কাৰণে আমাৰ খেল পৰিচালকসকলক মই ধন্যবাদ জনাইছোঁ দুয়োটা দলৰ খেলুৱৈসকলক বহুতো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাইজক এই খেলখন উপভোগ কৰাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকে মিডিয়াসকলে আহিও এই খেলখন প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ মিডিয়াকেইটাক ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ থ্ৰুৱেদি আমাৰ যি আমি বড়ো শ্বহীদহঁতক স্মৃতাৰ্থে আমি যি খেল পৰিচালনা কৰিছোঁ Langhin Sports Association আৰু বড়ো মাৰ্টিৰ ক্লাছৰ থ্ৰুৱেদি 26তম এই ফাইনেললৈকে যি আমি আহি ফাইনেললৈকে আহি পালোঁ আজি আমাৰ খেল খতমেই হৈ গ'ল এইটো Langhin Sports Association A আৰু Langhin Sports Association Bৰ মাজত আজিৰ খেলটো যেনিবা কিবা অনুষ্ঠিত হৈছে Langhin A ইয়াত উইনাৰ হৈছে আৰু এই খেলৰ যি আমি ট্ৰাছ আৰু Langhin স্পৰ্টছ এছ'চিয়েশ্যনৰ আমি যি তত্ত্বাৱধানত চলি আছে সেইটো আপোনালোকে যে আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি গোটেই ৰাইজক বা ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকে প্ৰচাৰ কৰাৰ বাবে আপোনালোকক মই ট্ৰাষ্টৰ হৈ পেলাই প্ৰত্যেক ধন্যবাদ জনাওঁ আৰু আগন্তুক দিনতো যাতে আপোনালোকক সহায় সহযোগিতা পাই থাকোঁ সেইটোৰ বাবে মই আপোনালোকক অনুৰোধ কৰিলোঁ যাতে আমি আগন্তুক দিনত আমাৰ খেলটো যাতে আকৌ বহল জাগাত ল'ব পাৰোঁ তাৰমানে ষ্টেট লেভেল হৈ পেলাই আমি নেশ্যনেল লেভেল কৰিব পাৰোঁ নেকি এইটো আমি পৰৱৰ্তী সময়ত আলোচনা কৰি পেলাই এইটো আগুৱাই ধন্যবাদ থাকিল